এতিয়া মনতে ভাবিছোঁ খাওঁ নে নাখাওঁ। হাই এভৰিৱান, গুড ইভিনিং। চিম্পুল আছামিজ ব্লগ ইউটিউব চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ কোনো ভিডিঅ' বনোৱা কোনো মতলব নাছিলে। তো মই ফাৰ্মত এনে ফুৰিব আহিছিলোঁ। তো তেতিয়া মোবাইল অনা নাছিলোঁ আৰু দেখিলোঁ যে গোটেই উইপোক ইফাল সিফাল গোটেই উইপোক। মই আপোনালোকক মানে ভিডিঅ' বনাই দেখুৱাম বুলি ভাবি ঘৰত গ'লোঁ মোবাইল আনিব। মোবাইল লাইটটো আনিব গ'লোঁ, আহি চাইছোঁ কোনফালে গুচি গ'ল। তো কোন গাঁতবিলাকত ওলাইছিলে মানে যিকেইটা পাখি সৰি গ'ল সেইকেইটা মানে গাঁততে আছে। সেইকেইটা মই আপোনালোকক দেখুৱাইছোঁ বাৰু। এই গাঁতকেইটা দেখিছে নহয়, এই গাঁতকেইটাৰ পৰাই ওলাইছিলে। এতিয়া টৰ্চ মাৰি দেখুৱাই দিছোঁ আপোনালোকক। এইফালেও আছে, এইটো চাইডে ওলাইছিলে, গোটেই ৰুমটোতে গাঁত ফুটা ফুটা কৰি দিছে। এইফালে আৰু এতিয়া এয়া পাখিকেইটা সৰিছে, এয়া চাওক পাখিকেইটা সৰিছে। এইটো চাইডো আছে, গোটেই ৰুমটোতে ওলাইছিলে মানে মানুহ থাকিব নোৱাৰি। যাক ইয়াতে ওলোৱা সোমোৱা কৰি আছে, এটা লুটি খাই পৰি আছে, এয়া দেখিছে। এইটো চাইডে মানে গোটেই ৰুমটোতে। এয়া দেখিবলৈ পাইছে, টৰ্চ মাৰি আপোনালোক দেখুৱাইছোঁ লাইটৰ পৰা। এয়া এটা সোমাবলৈ নে ওলাই আছে চাগে, এইটো চাবলৈ পাইছে। ইয়াৰ লগৰকেইটা চব পাখি সৰি ইফালে বেহুচ হৈ আছে, হস্পিটাললৈ গৈছে চাগে। তো আৰু এটা জমনিৰ কথা, জমনি ইমান নহয় বাৰু। এই বেংক চাৰ্জাৰটোলৈ মনত কৰিছে, এইটো কেনেকুৱা জ্বলি আছে। তো ফাৰ্মত থকা দাদা এজনে আমাৰ বৰমাহঁতৰ ঘৰত মানে বৰমা আছিলে তেতিয়া এই চাৰ্জ দিব গৈছিলে। ইয়াত কাৰেণ্ট পোৱা নাছিলে, কিবা বেয়া হৈছিলে কাৰেণ্টৰ, বেটেৰী চাৰ্জ দিবলৈ গৈছিলে। তেখেতে এনেকুৱাই দিয়ে চাৰ্জ, এনেকুৱাই দিয়ে মানে চাৰ্জাৰ পিনটো বেয়া। তো তেনেকুৱা চাৰ্জ দিবলৈ গৈছিলে। তাৰপিছত জমনি এটা হ'ল, সি চাৰ্জ লগাই গুচি আহিলে দাদাজনে। তাৰপিছত বৰমাই মোক মাতি আনি কৈছে যে এইটো আচোন চাবি, এইটো চাৰ্জাৰটো বোলে কেনেকুৱা হৈছে। পূৰা চিঞৰিছে মোক। আহি পেলাই চাইছোঁ কি হৈছে, নাই বোলে এই চাৰ্জাৰটো কেনেকুৱা কৰিছে, কি হৈছে। মই কৈছোঁ নাই সেইটো তেনেকুৱা বেটেৰী লগালে, সেইটো চাৰ্জ হৈছে নিউ ষ্টাইলৰ। তাৰপিছত মই দাদাজনক সুধিছোঁ উইপোককেইটা কোনফালে গ'ল আৰু কেনেকুৱা চৰু তৰুত সোমাইছিলে, কৈ দিয়ক। উইপোকটো কিমানটো আছিলে? ইমানটো আছিলে, ঢেৰ উৰিছিলে একদম। আপুনি ভাজি বনাবলৈ থৈছে চাগে? মই অলপ ভাজি বনাবলৈ থৈ দিছোঁ, ভাতৰ লগত খাবলৈ। ভাতৰ লগত খাম বুলি। তাৰপিছত বাচি কুচি থৈছোঁ আৰু পাখি চাখিবিলাক গুচাই। এতিয়া মনতে ভাবিছোঁ খাওঁ নে নাখাওঁ, ইফালেও কৰোণা। আপোনালোকে খাই নাখায় কমেণ্ট কৰি জনাব। আৰু ইমান সৰু কেনেকুৱা লাগিব, মোকতো খালে ঘিণ লাগিব। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। লাইক কৰিব, চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ। আৰু ধন্যবাদ, কিনো ক'ম।